হেল্ল' এভৰিৱান, আজি মনটো খুব বেছি বেয়া এনেদৰে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি মই আছোঁ গুৱাহাটীত থকা বেলতলা ESIC হস্পিটেললৈ। ইয়ালৈ কিয় আহিলোঁ কৈ আছোঁ ৰ'ব। কালি ৰাতি মাৰ খুব বেছি পেটৰ বিষ হ'ল আৰু ইয়ালৈ ৰাতিয়ে লৈ আহিলোঁ। ডক্টৰে ক'লে এডমিট কৰাব লাগিব, কিন্তু টেষ্টবোৰ কালিহে হ'ব এনেদৰে ক'লে। আৰু এতিয়া মই কিবা এটা খাবলৈ বুলি আহিছোঁ। মা বাৰু বেডতে আছে, মই এনেদৰে খাই ল'লোঁ। আজি যিহেতু ৰক্ষাবন্ধনো আছিলে, খুব বেছি বেয়া লাগিছে, ৰাখি পিন্ধাবও নাপালোঁ। এনেদৰে ভাইটিক উইচ কৰি দিলোঁ মোবাইলতে। আৰু মনটো গাটো দুটাই খুব বেছি বেয়া, টোপনিও লাগিছে, চিন্তা ভাৱনাই আগুৰি ধৰিছে আৰু এইফালে অলপ হস্পিটেলৰ কামো আছিলে, কিবা কিবি সেইখিনি কৰি ল'লোঁ। মাক এতিয়া ব্লাড টেষ্ট আছিলে, সেইকেইটা কৰিবলৈ পঠাই দিলোঁ। মায়ে বাৰু কৰি ল'লে আৰু এতিয়া ধুনীয়াকৈ বেডখনত বিচনা চাদৰ আনিছিলোঁ, সেইখিনি পাৰি ল'লোঁ। আৰু ময়ো কিবা এটা খাবলৈ বুলি আহি গ'লোঁ, যিহেতু ভোক লাগিছিলে। আৰু আজি অকলে পূৰা টহল দি আছোঁ। আৰু এইফালে ফ্ৰুটছ অলপমান কিনি ল'লোঁ মাৰ কাৰণে বুলি। মায়ে যিহেতু ব্লাড দিছিলে ন, তো সেইকাৰণে অলপ কিবা কিবি ফ্ৰুটছ খাবলৈ দিলোঁ মাক। আৰু এতিয়া মাও অলপ ৰেষ্ট কৰিছে, ময়ো মাৰ লগতে অলপ ৰেষ্ট কৰিবলৈ বুলি লৈছোঁ আৰু এইফালে চাওকচোন, আজি একদম জধলা মধলা হৈ কিবাহে হৈ আছোঁ। তো আজিলৈ বাই, আৰু আকৌ লগ পাম।